দীপশিকা ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। আজি আমি যাম আপোনাৰ ঢলাজানত ভাওনা চলি আছে। আপোনাৰ নাম কীৰ্তন চলিছিলে, 4দিনীয়া ভাওনা হৈছে। আজি তাতে ভাওনা আছে, চাংগৈ কেনেকুৱা হয়, কি দেখোঁ ব'লক আপোনালোকো কি চাওঁ কেনেকুৱা হয় ভাওনা ব'লক। তেনেহ'লে এতিয়া আমি আহি পাই গ'লোগৈ এইটো ঢলাজান। সত্ৰ এইফালে সত্ৰ যায়, ইয়াত গেট লগাই দিছে। লগত আহিছে এইটো এইকেইটা লগৰকেইটা আহিছে, 4টা আহিছোঁ আমি। এইকেইটা লগৰ চৰণেনো পুৰ প্ৰভু কমল লোচন, কৰ্ণত কুণ্ডল তোমাৰ মা প্ৰভু কমল লোচন, কৰ্ণত কুণ্ডল তোমাৰ পূজা মহিলা চৰিত্ৰকে আমি লগ পাইছোঁ। এওঁৱেই মোৰ নতুন চেনেলত কিবা এটা কৈ দি আছে। নমস্কাৰ চবকে, অসমবাসী ৰাইজলৈ। আজি ভাইটিটো আহিলে, মোক লগ পালে, ময়ো লগ পালোঁ, ভাল লাগিলে। আৰু তেখেতৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু তেখেতৰ নতুন ভিডিঅ'বোৰ সকলোৱে আদৰি লয় বুলি আমি আশা কৰিছোঁ। ইমানটোৱে আছিলে, যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজি ভাগ্যও ভাল, আজি ৰন্দাকো লগ পালোঁ। ভিডিঅ'টো চাব। আজি দীপাংকৰ গৈছিলে, দীপাংকৰ আমি চব এতিয়া ঘূৰিয়েই পাইছোঁহি।